লিপ ইয়েৰ যাক অসমীয়াত কোৱা হয় অধিবৰ্ষ। অধিবৰ্ষ হ'লে এবছৰত 366 ডেইজ হয় আৰু ফেব্ৰুৱাৰী মাহত 29 ডেইজ হয়। লিপ ইয়েৰ নহ'লে এটা বছৰত 365 ডেইজ হয় আৰু ফেব্ৰুৱাৰী মাহত 28 ডেইজ হয়। এতিয়া মই কাষত 3টা চন লিখিছোঁ। এই চন কেইটাৰ এইটো 366 ডেইজ থাকিবনে, এইটো 365 ডেইজ থাকিবনে, এইটো বছৰত ফেব্ৰুৱাৰী মাহত 29 ডেইজ থাকিবনে, 28 ডেইজ থাকিব। মানে এই মাহকেইটা, এই চনকেইটা লিপ ইয়েৰ হয়নে নহয় কেনেকৈ জানিম? লিপ ইয়েৰ হয়নে নহয় জানিবলৈ আমি তাক হৰণ কৰিব লাগিব 4য়ে। মানে 4 বছৰ মূৰে মূৰে লিপ ইয়েৰ হয়, গতিকে 4য়ে হৰণ কৰিব লাগিব। 4য়ে হৰণ কৰি যদি আমি হৰণ কৰাৰ পিছত যদি আমাৰ বাকী থাকি যায়, তেতিয়াই সেই চনটো লিপ ইয়েৰ নহ'ব। যদি বাকী নাথাকে তেতিয়া সেই চনটো লিপ ইয়েৰ হ'ব। বাকী এইকেইটা হৰণ কৰিবও লাগিব 4য়ে। যদি বাকী থাকে লিপ ইয়েৰ নহ'ব, যদি বাকী নাথাকে লিপ ইয়েৰ হ'ব। তাতে এটা কথা কৈ থৈ যাওঁ, যদি চনটোৰ শেষত যদি 2টা শূন্য থাকে, তাক আকৌ 400ৰে হৰণ কৰিলেহে হ'ব, 4ৰে হৰণ কৰিলে নহ'ব। শেষত 2টা শূন্য থাকিব লাগিব। এতিয়া এইটোৰ পৰা আমি কি গম পালোঁ যে 2018 চনটো লিপ ইয়েৰ নহয় আৰু ইয়াত ফেব্ৰুৱাৰী মাহত 28 দিনেই হ'ব আৰু 365টা দিন থাকিব। থেংক ইউ।